হে গাইজ, ৱেলকাম টু মাই চেনেল ৰিতু টুডে। তো আপোনালোকৰ কি খবৰ? মোৰ খবৰ খুবেই ভাল। আৰু ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হৈ দুবাৰেই গা ধুলোঁ। ৰাতিপুৱা গা পা ধুই হাজবেণ্ডক টিফিন বনাই দিলোঁ, আৰু এতিয়া আৰু এবাৰ নিজৰ কৰিবলগীয়া কামখিনি কৰি মেলি গা পা ধুই আজৰি হ'লোঁ। এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিব ওলালোঁ। তো এতিয়া বাচিম মই ঢেকীয়া শাক। তো ঢেকীয়া শাকখিনি বাচি লওঁ পটাপট, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। তো পটাপট বাচি লওঁ। ঢেকীয়া শাক কেতিয়াবা কণী দি খাই পাইছেনে? খাবলৈ একদম ধুনীয়া, কিন্তু আজি নিৰামিষ। তো পিঁয়াজেই নচলে, তো কণী ক'ৰ পৰা চলিব। তো এতিয়া এনেকেই ভাজোঁ। যোনদিনা বনাওঁ আপোনালোকক কণী দি ভাজি, সেইদিনাখন আপোনালোকক দেখাম হে। আৰু মোৰ ভাষাটো মানে কি হৈছে, অসমীয়া আৰু ৰাজবংশী মিক্স হৈ গৈছে। তো শুনিবলৈ অলপ বেয়া হ'ব পাৰে। তো তাৰ ক'ব মানে ঘৰত মানে ৰাজবংশী ভাষাটোৱে চলে বেছিভাগ। তো মই অসমীয়াত অকল কওঁ, মোৰ হাজবেণ্ডে মোৰ লগত অসমীয়াই কয়, বাকীবোৰে চব ৰাজবংশী কয়। তো মোৰ অসুবিধা নহয়, কিন্তু মোৰ ভাষাটো থাকোঁতে একেবাৰে মিক্স হৈ গৈছে, একে খিচিৰি হৈছে। তো অলপ শুনিবলৈ বেয়া হৈছে। তো উপায় নাই, এনেকৈয়ে আৰু। ইমান বৰষুণ দিছে এইকেইদিন, মানে কি ক'ব আৰু, একে হিচাপ নাইকিয়া বৰষুণ দিছে। যোৱাকালিৰ আগৰ দিনটো মানে ইমান গোটেই ৰাতিটো শিল বৰষুণ হৈ থাকিল। এতিয়া কি ক'ব আৰু, বতৰ কিয় বা ইমান বেয়া। দিনটো ভালেই থাকে, অলপ ৰ'দ ওলায়। তো এতিয়া আৰু গধূলি হ'লেই ঘুৰ একদম বতৰৰ আগজাননী আহি যায়। তো সেয়াই আৰু। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে, প্লিজ জনাব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আৰু ৰাতিপুৱা আমাৰ বাবাই মানে ঢেকীয়া শাক বুটলিলে, তো সেইখিনি এতিয়া ভাজিম। দিনটো মই অকলে থাকোঁ, একে আমনি লাগে, কি কৰিব আৰু। বিয়া হৈছোঁ যিহেতু, হাজবেণ্ড ওলাই যায়, মা আৰু বাবাও ওলাই যায়, তো মই অকলে। সেয়াই আৰু জীৱন। আমাৰ এলেহুৱা দুইটা কি শুই আছে। এতিয়া মোৰ পাকঘৰৰ চাফা কৰা মেলি চব হৈ গ'ল। এইগিলা মোচা চব কৰিছোঁ ৰাতিপুৱাই। তো এতিয়া মই বনাই আছোঁ ঢেকীয়া ভাজি। তো এইখিনি ভাজি মেলি ভাত বহাই দিওঁ, তাৰপাছত আপোনালোকৰ লগত কথা পাতি আছোঁ। আৰু বতৰটো এনেকুৱাই, বতৰটো একদম এনেকুৱা। এইটো আমাৰ হাঁহ দেই। তো বতৰটো এয়া বৰষুণ কৰি এনেকেই বতৰটো। তো এতিয়া মই বনাই আছোঁ ভাজি বনাই আছোঁ। ভাজিখিনি বনাই লওঁ, তাৰপিছত ভাত বহাই দিম। তো আজি প্ৰথমবাৰ একদম পিঁয়াজৰ মচলাটো, তো সেইখিনি কৰি লওঁ। কৰি চাওঁ আপোনালোকক কি দেখাব পাৰোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ঢেকীয়া ভাজিলে কেতিয়াও ঢাকনি দিব নালাগে, বিজলটো বেছি হয়। তো ঢাকনি নিদিয়াকৈ পাৰিলে ভাজিলে ভাল। এতিয়া ভাজি লওঁ। হৈ গ'ল মোৰ ঢেকীয়া ভাজি। তো পিঁয়াজ নোহোৱা কিন্তু দেই। তো হৈ গ'ল ঢেকীয়া ভাজি। তো এতিয়া এইফালে ভাত বনাই দিছোঁ মই। যেতিয়ালৈকে ভাত হোৱাতে ভালেখিনি দেৰি আছে। তো বিৰাটেই ভোক লাগিছে, মানে কাম কাজ কৰি মেলি আজৰি হোৱাতে দেৰি হৈ গ'ল। ৰাতিপুৱা লাইট ফুড খাইছিলোঁ, তো এতিয়া মানে ভোক লাগিলে বহুত। তো এতিয়া ভাবিলোঁ ভাত হোৱাতে দেৰি আছে, তো দুখনমান পুৰি বনাই খাই দিওঁ। ভাত হ'ব, খাম, দেৰি হ'ব।
তো সেইকাৰণে এতিয়া আটা মাৰিব ওলাইছোঁ। তো দুখনমান পুৰি খাই লওঁ। তো চাই দিছোঁ মই কাঁহীত তেল গৰম দিলোঁ। তো এতিয়া পুৰি ভাজি খাওঁ, কাৰণ ভাত খোৱাতে মিলাতে দেৰি হ'ব। তো ভোক লাগিছে বিৰাট। তো খাই লওঁ। তো আপোনালোকক দেখাওঁ এতিয়া মই পুৰি ভাজোঁ। পূৰা তেল গৰম হওঁ হওঁ অৱস্থা। খাই লওঁ, তাৰপাছত দেখুৱাই আছোঁ আপোনালোকক কি কৰোঁ। তো প্ৰথমতে খাই লওঁ, তাপত খাই লওঁ, বিৰাট ভোক লাগিছে। গৰম একেবাৰে গৰম আৰু একদম ফুলা ফুলা। কোনে কৈছে চহৰৰ ছোৱালী কাম কৰিব নোৱাৰে, ভাত বনাব নাযায়? আৰু মই বিয়া হওঁতে প্ৰথমতে মানুহবিলাকে এয়ে কৈছিল, আপোনালোকৰ বোৱাৰীজনী ভাত ৰান্ধিব জানেনে? য'তেই যাওঁ ত'তেই মানুহবিলাকে কয় খালি আপোনালোকৰ বোৱাৰীজনী ভাত ৰান্ধিব পাৰেনে? সেয়ে সোধে, মোৰ হাজবেণ্ডেকো সোধে কোনে কৈছে চহৰৰ ছোৱালী কাম কৰিব নোৱাৰে, খানা বনাব নোৱাৰে? গাঁৱৰ ছোৱালীও কৰে, চহৰৰ ছোৱালীও কৰে। তো আমাক নিন্দা কৰি লাভ নাই। মোৰ মেকুৰীটো চিঞৰি আছে। হাজবেণ্ডে লগাই দিছে দেই, এনেকৈ ৰঙে উঠি গৈছে। तेल है सोने का। हेलो, हाय हाय कोआ हाय, say hi, hi। গা খজুৱাটো মান বেষ্ট। এইটো হৈছে কি কি হাই 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 হাই। কোৱা হাই। এইটো চবতকৈ সৰু। কামড়ে কামড়ে কাটো কামড়ে 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 এনেই কামড়ে। নিজৰ লেজডালৰ লগত খেলি আছে। হৈছে মোৰ মেকুৰীকেইটাৰ অৱস্থা।
কাৰণ বৰষুণ দি আছে, বৰষুণ দিয়াৰ ফলত লেপৰ ওপৰত শুই আছে এনেকৈ। আৰু এটা আছে, এটা তলত আছে চাগে। দেখিছেনে কেনেকৈ হৈছে?